अरुणाचल के अंदर में दुनिया के सबसे एक्सपेंसिव पेन लेकर अबे साले मस्त ठंडा ठंडा हवा खा के वो रहा आगे चेकिंग पोस्ट। रुकते रुकते पूरा थकान हो गया, इसीलिए चाय पीने आ गया। मस्त चाय पी के शरीर को गर्म करके फिर पास बनाएंगे। ये अरुणाचल का चाय, ये हनुमान की, ये वाला हनुमान की। एकदम बढ़िया, एकदम हनुमान की। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने लो। मस्त चाय पी के एकदम गरम मूड में। বুলি কৈছে অলপ পিছত দি আছো কৈছে আকৌ নহ'ব তো কাবাৰ পৰা দিয়া আছে দি দে। हाँ भाई हो गया पास बनाना। ये अरुणाचल में घूमने के लिए पास चाहिए ना, तो पास भी बना लिया। ओके ये रहा पास, एक जन का 50 रुपीज़। ये सब हो गया, अभी घर जाने को। इतना पतला कागज अरुणाचल में है। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। 50 रुपया लिया है, अच्छा सा कागज दे देता। इधर का मौसम बहुत ठंडा ठंडा है एकदम। हमारा तेजपुर में तो मैं टी शर्ट पहन के घूमता हूँ, इधर कितना ठंडा है। सुबह तो पूरा कोहरा कोहरा था, कोहरा ही कोहरा, पूरा कोहरा ही कोहरा। नमस्कार बंधुসকল, स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু এইটো হৈছে অৰুণাচলৰ পাছ। কালি গৈ আছোঁ এটা জেগাত, মানে ক'ত গৈ আছোঁ কৈ আছোঁ। মইতো আহিছিলোঁ তিনিচুকীয়া, আৰু এতিয়া মই আছোঁ অসমৰ বৰ্ডাৰটোৰ পৰা কমচে কম 30 কিলোমিটাৰ ভিতৰত। আৰু কালি গৈ আছোঁ মই মায়'দিয়া, অৰুণাচলৰ মায়'দিয়া। একদম কি ধুনীয়া জেগা। আৰু মই হিন্দীত কথা কৈ থকা মতলব এইটোৱে যে অলপ হিন্দীতো কথা কৈ চাব লাগে। দেচোন কিমানো অসমীয়া কৈ মোৰ লেবৰা জিভাৰ চেবৰা হিন্দী। তো ধুনীয়া ধুনীয়া মানুহসকল, মই আছোঁ বৰ্তমান অৰুণাচলত, আৰু এটা পাছ কাটি আহিলোঁ। মানে কাইলৈ গৈ আছোঁ মায়'দিয়া, তো সেইকাৰণে অৰুণাচলত মোৰতো পাছ লাগিবই। তো ঘেট মেট কৰি কৰি যেনে তেনে পাছটোৰ কাম হৈছে, আৰু পাছটো বনাই আহি আছোঁ। এবেলা তাতেই গ'ল। हमारा भाई कुछ करते हुए মানে কিবা কিবি কৰি থকা অৱস্থাত ना जान ना पहचान आ गया कोई मेहमान, ऐसा बात है ना। ইয়ালৈ অহা মেইন কাৰণটো হ'ল কাইলৈ যোৱা কথা আছে মায়'দিয়া, একদম নিমখ থকা জেগা। তো যোৱা প্লেন আছে। তো অৰুণাচলত ঘূৰিবলৈতো অৰুণাচলী পাছ লাগিব, তো সেইকাৰণে ইয়াত বনালোঁ পাছ। আধা ঘণ্টা বোলে, এবেলা ইয়াতে গ'ল পাছ বনাওঁতে। আৰু কাগজটো যি ধুনীয়া পাতলা দিছে, বাপৰে। এটা পাছত 50 টকাকৈ লৈছে, বাছ ভোটাই দিব আধাৰ কাৰ্ড। তো অৰুণাচলত ঘূৰিবলগীয়া হ'লে অৰুণাচলৰ পাছ বনাবই লাগিব, নহ'লে ইয়াত নহ'ব, লাগিবই লাগিব। এতিয়া ইয়াতে অলপ ৰখিছোঁ, মস্ত একদম দলং এটা ওচৰত। ইয়াতে অকণমান বহি পেলাই আকৌ গৈ থাকোঁ বজাৰ চজাৰ কৰি ঘৰলৈ যামগৈ। ঘৰত লগ পাই আছোঁ একদম। আমাৰ ছাৰ ব্লগিঙত বিজি, আৰু মই এটা আপোনালোকক বস্তু দেখাম। গুফা দলঙৰ তলিলে যাম, চি কৰি বোলে। মস্ত একদম জেগা এটা পাই গ'লোঁ, মানে মস্ত জেগা এইটো। আহি গৈ পেলাই বোলো এপাক চাওঁ দলঙৰ তললৈ। মই কি বাপৰে, এইটো দলঙৰ তল। শুৱনি এই দলংখনি গোটেই গোবৰেৰে ভৰা, হ'লেও ঠিকে আছে জেগাটো, ভালে আছে দেই, মস্ত একদম। বজাৰৰ ওচৰত বেগ লৈ ৰখি আছোঁ। এইটো হৈছে অৰুণাচল আৰু অসমৰ বৰ্ডাৰ, আৰু মই ইয়াত ৰখি আছোঁ। কিবা শুনিছে নাই নাজানো। গাড়ী আনিব যোৱা মানুহ এতিয়ালৈকে অহাই নাই। মই এইফালে বেগ লৈ ইয়াত ৰখি আছোঁ। মোৰ হাতত মোনা, মই তিনিচুকীয়া আহি মই বজাৰ কৰি আছোঁ। আহি গ'ল মহাশয়। मस्त गाड़ी में बैठी ललो, मैंने बही ललो। আকৌ এটা মুনা মোৰ হাতত, মুনাই মুনা। জলকীয়া গুড়ি হিমালয়ৰ পৰা তাৰপিছত জলকীয়া গুড়ি বজাৰ 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 বজাৰ।
এইটো হৈছে বৰডুমচা বজাৰ মানে আধা বজাৰ অৰুণাচলত আধা বজাৰ অসমত মিক্সিং বজাৰ এইটো মিক্সিং এনেকা গাড়ী চলাইছে মই বেগটো মানুহ এটা গাত খুন্দিয়াই থৈছোঁ ধপকৈ পাইছে মানুহ ধৰা ফুলকবি পেটত বহি গৈছে পূৰা মজাকৈ পাইছে ফুলকবি হেল্ল' কাইলৈ কাৰণে পূৰা ৰেডি হেলমেট এইফালে বেগ চেগ পূৰা খেচনি কৰি থৈছোঁ চবতছে ডাঙৰ কাৰণ কি হৈ গ'ল মাষ্ট একদম মই মোৰ গ'প্ৰ নটটো এৰি থৈ আহিলোঁ এতিয়া মই ইয়াত যোগাৰ লগাবলগীয়া হৈছে কি এইডাল ইয়াত মই ট্ৰাইপডত যিটো থাকে না স্ক্ৰু সেইটো লগাই দিছোঁ মই মোৰ স্ক্ৰুটো এৰি থৈ আহিলোঁ ঘৰত সেয়াই আৰু এটা টুপি আনিছোঁ মই আজি কিনি এইটো পিন্ধিবলৈ মানে ফাটা সেইটো এয়াৰ মোৰ লাগ আৰু এইটো কাণত মোক কি গুটি এটা ওলাইছে কিন্তু বিষাই আছে ফুলিপাটো খুলিছিলোঁ এইটো শালমইনা নহ'লে প্ৰেম গুটি নে কি গুটি বিষাই আছে যি আছে আহিছে এয়া মোৰ ভাইৰ হাৰ্ডৱেৰ দোকান কি লাগে এমচিল ব্ৰাছ এডাল দাঁত ভঙা ব্ৰাছ যি লাগে চব পাব আহক লৈ যাওক মস্ত এতিয়া মজাকৈ শুম ৰাতিপুৱা সোনকালে 5টাতে উঠি যাম এয়া চব ৰেডি মোৰ মানে কিবা এটা কৰিলে মোৰ কিবা এটা হয়েই খেলি মেলি মই যিটো কৰিব যাওঁ সেইটো কেতিয়াও নহয় 3বাৰ 4বাৰ কৰাৰ পিছতে মোৰ কামবিলাক হয় তো এতিয়া মজাকৈ শুই যাওঁ ৰাতিপুৱা উঠি পেলাইহে যাওঁ এয়া কাম সকলোকে ইয়াৰ পৰা একদম মজাকৈ গুড নাইট দি দিছোঁ ৰাতিপুৱা লগ পাই আছোঁ আকৌ দাদা অনুভৱী তোমাৰ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশাত